মুখ্যমন্ত্ৰী মহোদয় আপুনি স্পষ্টভাৱে জনাওক যে জুবিন গাৰ্গৰ ন্যায় আপুনি প্ৰদান কৰিব নে নকৰে 2026 চনত ভোট নালাগে বুলি আপুনি কোৱা কথাটো মই শুনিবলৈ পাইছো যদিহে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে এয়া আমি ভাল পাইছো যে আপুনি এগৰাকী অসমীয়া হিচাপে এই কথাটো ক'বলৈ আগবাঢ়ি আহিছে কিন্তু সুধিব বিচাৰিছো এতিয়া এই সকল দুখী ব্যক্তিৰ ৰাইজৰ চকুত দুখী কালিলৈ আইনৰ চকুতো দুখী হ'ব যাৰ অমনোযোগিতাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে হয়তো পৰিকল্পিতভাৱে মৃত্যু হ'ব পাৰে তেওঁলোকৰ শাস্তি কি হ'ব আজি অসমবাসী ৰাইজে ক'ব বিচাৰে যে এই সকল কালপ্ৰিটৰ এই সকল অপৰাধীৰ শাস্তি হ'ব লাগে ফাঁসী কিন্তু মই এগৰাকী ব্যক্তি হিচাপে মই এগৰাকী যুৱক হিচাপে মই কেতিয়াও নিবিচাৰো যে এই কেইগৰাকী ব্যক্তিৰ ফাঁসী হওক কাৰণ যদি এই কেইগৰাকী ব্যক্তিক ফাঁসী কাঠত ওলমাই দিয়া হয় তেতিয়াহ'লে তেওঁলোকে মৃত্যুৰ পাছত সিম্পেথি পাব আমি সেই সিম্পেথি তেওঁলোকক দিব বিচৰা নাই ইয়াৰ উপযুক্ত শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড এটা মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক জনাওক যে আপুনি যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে প্ৰস্তুত নে যদি আপুনি যাৱজ্জীৱন কাৰাদণ্ড তেওঁলোকক 2026 চনত আপোনালোকে দিব পাৰে 26 চনৰ আগতে 2026 চনৰ নিৰ্বাচনৰ আগতে তেতিয়া নিশ্চিতভাৱে আপোনালোকৰ চৰকাৰ বৰ্তি থাকিব নতুন প্ৰজন্ময়ো এই কথাটো ক'ব কিন্তু আপোনাক আমি খুদিব বিচাৰিছো যে পূজাৰ পাছলৈকে তদন্ত পাছুৱাই লৈ যোৱা তেওঁলোকক বাৰে বাৰে সুযোগ প্ৰদান কৰাৰ পাছত আজি আপোনালোকে তেওঁলোকক কি শাস্তি প্ৰদান কৰিব আজি যদি আপুনি কৈছে যে তেওঁলোকৰ শাস্তি দুখীসকলক শাস্তি প্ৰদান কৰা হ'ব আৰু যদি নিৰ্দোষী হৈ এৰি দিয়া হ'ব তাৰ মানে তেওঁলোকক ইমানখিনি সুযোগ দিব বিচাৰিছে তাৰ মানে কালিলৈকে তেওঁলোক ওলাই যাব পাৰিব গতিকে লৈ এগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমক প্ৰথম বুলি ভাবা ব্যক্তি হিচাপে আপুনি ওলাই আহিব কাৰণে আপোনাক অনুৰোধ জনাইছো আৰু এই সকল দুখীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰক যাতে অনাগত দিনত তেওঁলোকে মৰ্মে মৰ্মে উপলব্ধি কৰে যে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে অকাল মৃত্যুলৈ ঠেলি দিয়াৰ পৰিণাম কি হ'ব পাৰে নতুন প্ৰজন্মই আৰু আহিব লগা প্ৰজন্মৰ সন্মুখত এয়া এক দৃষ্টান্ত হ'ব লাগে গতিকে মুখ্যমন্ত্ৰী মহোদয় আপুনি কথাৰ বিপৰীতে আপুনি উচিত তদন্তৰ জৰিয়তে আইনক সহযোগিতা কৰক আৰু এই সকল ব্যক্তিক উচিত শাস্তি প্ৰদান কৰক নিৰ্বাচনলৈ বহু দিন আছে নিৰ্বাচনী ৰাজনীতি হ'ব কিন্তু অসমে যি হেৰুৱালে এয়া কেতিয়াও সহজে ঘূৰাই নাপায় গতিকে সুধিব বিচাৰিছো আপুনি এই সকল ব্যক্তিক ন্যায় দিব নে নিদিয়ে আৰু যদি দিব বিচাৰিছে তেতিয়াহ'লে 2026 চনৰ নিৰ্বাচনৰ আগতে এই সকল ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰক